নমস্কাৰ মই এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে কুশলে আছা বুলি মই যেহেতু ভূগোলৰ 2014 ৰ যিজনে টপাৰ কৰিছিলে ভূগোল বিষয়টো তেওঁৰ আনসাৰ স্ক্ৰিপ্টখন লৈ আনিছিলো তেওঁ কৰা প্ৰশ্ন উত্তৰবিলাক আৰু তেওঁ টপ কৰিছিলে এই বিষয়টোৰ ওপৰত এইবিলাক উত্তৰ লিখিয়ে গতিকে মই প্ৰথম পাৰ্টটো দি থোৱা আছে এটো সেকেন্ড পাৰ্ট হয় 21 নম্বৰৰ পৰা মই ইয়াতে দিম গতিকে তোমালোকে মন দি চাই যাবা এবোৰ 4 নম্বৰৰ কোৱেশ্চন আনসাৰ হয় ঠিক আছে 21 নম্বৰটো হতেন্তে আগবাহু ভিডিঅ'টোৰ মাজলৈ 21 নম্বৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কপাহ আৰু মাকৈ বলয়ৰ এটি চমু বৰ্ণনা দিয়া আমেৰিকা উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা কৃষি বলয় কপাহ আৰু মাকৈ বলয়ৰ বৰ্ণনা তলত দুটা চমু বৰ্ণনা দিয়া হ'ল ক নম্বৰ কপাহ বলয় ধান কুঁহিয়াৰ বলয়ৰ ঠিক উত্তৰে এই বলয় অৱস্থিত 36 ডিগ্ৰী উত্তৰ ৰেখাংশই এই কপাহ বলয়ৰ উত্তৰ সীমা নিৰ্ধাৰণ কৰিছে ট্ৰেকাছ মিছিছিপি আৰু টাৰকানসাছ আদি ৰাজ্যত কপাহ উৎপাদন হয় খত হৈছে মাকৈ বলয় যুক্তৰাষ্ট্ৰৰ আইৱা ইলিনয়ছ ইণ্ডিয়ানা মিনেছটা পেনসিলভেনিয়া আৰু নেব্ৰাস্কা ৰাজ্যৰ পৰা যুক্তৰাষ্ট্ৰৰ মাকৈ উৎপন্ন হয় 22 নম্বৰ প্ৰশ্ন আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপেলিচিয়ান উচ্চভূমি অঞ্চলৰ চাৰিটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আপেলিচিয়ান পৰ্বতশ্ৰেণী অৱস্থিত এই ভূখণ্ড পৰ্বত পাহাৰ মালভূমি সমভূমি উপত্যকা আদিৰে গঠিত ইয়াৰ ভিতৰত পশ্চিমৰ এলিজেনি পৰ্বতশ্ৰেণী দক্ষিণ পশ্চিমৰ কাম্বাৰলেণ্ড মালভূমি পূবৰ আপেলিচিয়ান পৰ্বতশ্ৰেণী আৰু উপত্যকা আদিয়ে প্ৰধান এই আপেলিচিয়ান সমভূমি অঞ্চলতে দেশৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয় এই অঞ্চলৰ পৰ্বত পাহাৰবোৰ যুক্তৰাষ্ট্ৰৰ পশ্চিম অংশত থকা ৰকি পৰ্বতমালাতকৈ বহু আগেই সৃষ্টি হৈছিল সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা 2000 মিটাৰৰো অধিক নহয় এই অঞ্চলৰ পৰ্বত পাহাৰ আৰু মালভূমিৰ মাজেৰে অসংখ্য সৰু ডাঙৰ নদী বৈ গৈছে ইয়াৰ ভিতৰত আহিও টেনেসি হাডসন আৰু এলাবামা নদীয়ে প্ৰধান অঞ্চলটোৰ উত্তৰ সীমাত থকা ইৰি হ্ৰদৰ কাষতে পৃথিৱী বিখ্যাত নিয়াগাৰা জলপ্ৰপাত অৱস্থিত এই অঞ্চলত ৱাশ্বিংটন ডিচিকে ধৰি নিউয়ৰ্ক বুষ্টন ফিলাডেলফিয়া আদি অৱস্থিত তাৰপিছত 23 নম্বৰ প্ৰশ্ন ক্ৰিয়াত্মক অঞ্চল কি ক্ৰিয়াত্মক অঞ্চলৰ দুটা উদাহৰণ দিয়া সাধাৰণতে নগৰ বা বজাৰক কেন্দ্ৰ কৰি ক্ৰিয়াত্মক অঞ্চল চিনাক্ত কৰা হয় একোখন নগৰৰ কেউফালে থকা এলেকাবোৰ নগৰখনৰ লগত এনেদৰে বান্ধ খাই থাকে যে নগৰখনক বাদ দি এলেকাবোৰ চলিব নোৱাৰে এনেদৰে নগৰ বজাৰ আদি কেন্দ্ৰীয় স্থানক কেন্দ্ৰ কৰি চিনাক্ত কৰা অঞ্চলক ক্ৰিয়াত্মক অঞ্চল বোলে এইটো এটা চিত্ৰ আঁকি দিছে ক্ৰিয়াত্মক অঞ্চলৰ এইখন নগৰ আৰু এইটো কেউকাষৰ সংযুক্ত অঞ্চল বিলাক এখিনি 4 নম্বৰ আছে তাৰপিছত ক্ৰিয়াত্মক অঞ্চলৰ দুটা উদাহৰণ হ'ল গুৱাহাটী আৰু দিল্লী উল্লেখিত উদাহৰণ দুটাৰ ডাঙৰ ক্ৰিয়াত্মক অঞ্চল আছে 24 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ দাক্ষিণাত্য মালভূমি অঞ্চলৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে আছে দাক্ষিণাত্য মালভূমি ই ত্ৰিভুজাকৃতিৰ বিন্দ সাতপুৰা মহাদেৱ মহাকাল পৰ্বতে এই সমগ্ৰ মালভূমি অঞ্চলটো উত্তৰ আৰু দক্ষিণ দুটা ভাগত বিভাগ কৰিছে ইয়াৰ উত্তৰ অংশটো বিস্তৃতি কম আৰু ইয়াৰ ভিতৰুৱা মালৱা মালভূমি আৰু সুতানাগপুৰ মালভূমি অৱস্থিত কিন্তু দক্ষিণৰ অংশটো পশ্চিম সীমাত আছে পশ্চিমঘাট পৰ্বতশ্ৰেণী আৰু পূবত আছে পূবঘাট পৰ্বতশ্ৰেণী দাক্ষিণাত্য মালভূমি পশ্চিমঘাট পৰ্বতৰ ফালে ওখ আৰু পূবঘাট পৰ্বতৰ ফালে চাপৰ আৰু এঢলীয়া এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায়বিলাক নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে 25 নম্বৰ প্ৰশ্ন প্ৰাকৃতিক অঞ্চল কি টুণ্ড্ৰা অঞ্চলৰ বিষয়ে চমুকৈ লিখা পৃথিৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ-অৱয়ব জলবায়ু প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একেধৰণৰ সেইবোৰক একেলগে প্ৰাকৃতিক অঞ্চল বোলে টুণ্ড্ৰা অঞ্চল শীতল মেৰু অঞ্চলৰ অন্তৰ্গত একোটা অঞ্চল ই পৃথিৱীৰ উত্তৰ ফালে অৱস্থিত আনহাতে 64 উত্তৰে অৱস্থিত ইয়াৰ গ্ৰীষ্মকাল ছুটি আৰু শীতকাল দীঘলীয়া গ্ৰীষ্মকালত উত্তাপ 0 ৰ পৰা 10 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে আনহাতে শীতকালত উত্তাপ 18 ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পায় শীতকালত প্ৰচণ্ড তুষাৰপাত হয় বছৰটো বেছিভাগ সময়ই বৰফাবৃত হৈ থাকে বাবে এই অঞ্চলত বিশেষ কোনো উদ্ভিদ গজিব নোৱাৰে এই অঞ্চলত প্ৰধানকৈ বলগা হৰিণ বগা শিয়াল বগা ভালুক চিল আদি প্ৰচণ্ড শীত সহ্য কৰিব পৰা জন্তু বাস কৰে 26 নম্বৰ প্ৰশ্ন ভাৰতৰ জলবায়ুৰ প্ৰধান কাৰকসমূহ কি দেশখনৰ জলবায়ুৰ মৌলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা এই টুণ্ড্ৰা অঞ্চলৰ যে এইটো বিষয় লিখাটো এইটো প্ৰতিটো পৰীক্ষাতে আহে প্ৰতিটো বছৰ পৰীক্ষাতে আৰু এইটো বহুত ইম্পৰ্টেন্ট জলবায়ুৰ প্ৰধান কাৰকসমূহটো আহে গ্যাৰান্টি দিছো মানে আহিবই এইটো আহে মানে উত্তৰ হৈছে ভাৰতবৰ্ষ এখন বিশাল দেশ ইয়াৰ ভূ প্ৰকৃতিও ভিন ভিন অঞ্চলভেদে জলবায়ুৰ প্ৰধান উপাদান যেনে উত্তাপ বায়ুৰ চাপ বতাহ আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটে প্ৰধানকৈ দেশখনৰ বিশালতা বিষুৱৰ পৰা দূৰত্ব বিভিন্ন ভূপ্ৰকৃতিৰ উচ্চতাৰ পাৰ্থক্য সাগৰৰ পৰা দূৰত্বৰ ওপৰতে জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে ভাৰতৰ ভূখণ্ড পৰ্বত পাহাৰ মালভূমি মৰুভূমি সমভূমি আদি ভূপ্ৰকৃতিৰে গঠিত এই ভূপ্ৰকৃতিৰ ঠাইবোৰৰ মাজত উচ্চতাৰ পাৰ্থক্য আনি দিছে ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট বছৰত দুজাক মৌচুমী বতাহ বলে তাৰে গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ পূব মৌচুমী বতাহ দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰভাৱিত হৈ ভাৰতত সোমায়
আৰৱ সাগৰৰ পৰা জলীয় বাষ্প কঢ়িয়াই অনা এই বতাহে পশ্চিম ঘাট পৰ্বতত বাধা পায় তেতিয়া ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে এইদৰে পশ্চিম উপকূল অঞ্চলত বছৰি 300 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় এই বায়ুৰ এটা অংশ বংগোপসাগৰেদি প্ৰবাহিত হওঁতে ইয়াৰ পৰা জলীয় বাষ্প আহৰণ কৰি মেঘালয় মালভূমি পায়হি আৰু ইয়াত ঠেকা খাই বছৰি প্ৰায় 1250 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয় আনহাতে উত্তৰ পূব মৌচুমী বতাহ মধ্য এছিয়াৰ পৰা প্ৰবাহিত হয় এই বতাহ শুকান কিন্তু এই বতাহ বংগোপসাগৰৰ ওপৰেদি প্ৰবাহিত হওঁতে ইয়াৰ পৰা জলীয় বাষ্প আহৰণ কৰি গৈ থাকোঁতে পূবঘাট পৰ্বতত বাধাপ্ৰাপ্ত হৈ ভাৰতৰ পূব উপকূলত বিশেষকৈ কৰমণ্ডল উপকূলত বৰষুণ হয় 27 হৈছে ভাৰতৰ আৰ্হি মানচিত্ৰ আকাৰত তাত আৰাৱলী পৰ্বতশ্ৰেণী আৰু চেন্নাইৰ অৱস্থান দেখুৱাম এখন ভাৰতৰ এখন মানচিত্ৰ আঁকি তাত আৰাৱলী পৰ্বতশ্ৰেণীটো দেখাবলৈ কৈছে এনেদৰে দেখাব লাগিব চাই লওক ঠিক আছে আজি ভূগোলৰ পেপাৰখন সিমানখনেই আছিলে আশা কৰোঁ তোমালোকে চাই ভাল পাবা আৰু এই ভিডিঅ'টোৰ পৰা বহুতখিনি উপকৃত হ'বা বুলি মই আশা কৰিছোঁ মই ইয়াৰে এই প্ৰশ্নটো আৰু এই টুণ্ডা অঞ্চলৰ বিষয়ে আৰু এই জলবায়ুৰ প্ৰধান কাৰকসমূহ আৰু লগতে এই প্ৰশ্নকেইটা যিটো পাৰ্ট ফাৰ্ষ্টত মানে প্ৰথম পাৰ্টটো দিয়া আছে এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় প্ৰায় পৰীক্ষাকেইটাত যিমানবোৰ বছৰ মানে প্ৰতিটো বছৰতে অহা দেখা যায় গতিকে যদি মোৰ ভিডিঅ'টো ভাল পালা তেন্তে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা নিজৰ বন্ধুবৰ্গলৈ আৰু যদি মোৰ চেনেলটো নতুন তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা যাতে এনেকুৱা প্ৰতিটো বিষয়ে যাতে মই টপ কৰা বিষয়বিলাকৰ আনচাৰ স্ক্ৰিপ্ট লৈ আনিম সেইবোৰ তোমালোকে পোনপ্ৰথমে পাবা ঠিক আছে